আপুনি এতিয়া অৰ্কিড পাৰ্ক চলাই মাল কামাই আৰু হোজাগিৰি দেখাই পেলাই এক্সাইজ ডাঙৰ চলা পিন্ধো হাৱাই চেণ্ডেল পিন্ধো এইটোৰে নহ'ব। আপোনাৰ আচল ৰিয়েলিটি মানুহে জানিব লাগিব, আচল ৰিয়েলিটি জানিব লাগিব। গতিকে এই ৰিয়েলিটিবিলাক জানিব লাগিব। আপোনাক যে এই পুৰিয়া মাৰিবৰ কাৰণে মানুহবিলাকে দিয়ে, আপুনি পীযুষ হাজৰিকাক ক'লে যে লিখি নিদিলে ক'ব নোৱাৰে। আপুনি ঘৰত 5খনমান জলঙা লৈ আহিলে নাভাবিব যে আপুনি পঢ়া শুনা কৰা মানুহ। জীৱনত এই আমি যেতিয়াৰ পৰা ৰাজনীতি কৰিছোঁ তেতিয়াৰ পৰা পঢ়া শুনা কৰা কম কৰোঁ, কাৰণ সময় নাপাওঁ। কিন্তু আপুনি যিমান পঢ়া শুনা কিতাপ পঢ়িছে, মই ৰাজনীতি কৰাৰ আগত তাৰ 3 গুণ কিতাপ পঢ়িছোঁ। গতিকে আপোনালোকে আমাক নাভাবিব যে আমি পঢ়া শুনা নকৰা মানুহ বুলি। এই ধৰণৰ কথা আপুনি নক'ব যে পীযুষ হাজৰিকাক ক'লে আপোনালোকক বেলেগে লিখি দিয়ে, আমাক কি বেলেগে লিখি দিয়ে নেকি? ইমানখিনিতো মগজু আছে, ইণ্টাৰনেটত চাইও ক'ব পাৰোঁ, লিখিবও পাৰোঁ, পঢ়িবও পাৰোঁ। গতিকে আপুনি নিজক এগাল জলঙাত যে কাগজ লৈ আহে, কিতাপ লৈ আহে, 50খনমান কিতাপ লৈ আহি ভাবে নেকি যে মই বিৰাট অভিজ্ঞ মানুহ। এক চাইজ ডাঙৰ চোলা পিন্ধিলে হোজা নহয়, হোজা হ'বৰ কাৰণে হোজা হ'ব লাগিব।